নমস্কাৰ, কেড ষ্টুডিঅ' অসম চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অটোকেডত চাৰ্কেল কমাণ্ডটোৰ বিষয়ে শিকিম। এই চাৰ্কেল কমাণ্ডটো আপোনালোকে ড্ৰ মেনু বাৰৰ পৰা চিলেক্ট কৰিব পাৰিব বা ড্ৰ টুল বাৰৰ পৰা আপোনালোকে চিলেক্ট কৰিব পাৰিব বা ইয়াৰ শ্বৰ্ট কি বা কীবৰ্ড কি হ'ল C এণ্টাৰ। এতিয়া আমি এই চাৰ্কেলটোৰ ওপৰলৈ গ'লে এনেকৈ ইয়াত ক্লিক কৰিলে ইয়াত আমি 6 ধৰণৰ চাৰ্কেল দেখিবলৈ পাওঁ। চেণ্টাৰ ৰেডিয়াছ, চেণ্টাৰ ডায়ামিটাৰ, 2 পইণ্ট, 3 পইণ্ট, 10 10 ৰেডিয়াছ আৰু 10 10 10। এই তিনিটা অপশ্যন আছে চাৰ্কেলৰ ভিতৰত। আমি ড্ৰয়িংটো চাই ল'ব লাগিব আমাৰ ড্ৰয়িংটোত কি ডাইমেনশ্যন দিয়া আছে আৰু সেইমতে আমি ড্ৰয়িঙত আমি চাৰ্কেলটো আঁকিব লাগিব। মানে ধৰক আপোনালোকৰ যদি চাৰ্কেলটোত আপোনালোকে চেণ্টাৰ আৰু ৰেডিয়াছ পাইছে চাৰ্কেলৰ, তেতিয়া আপোনালোকে চেণ্টাৰ ৰেডিয়াছ অপশ্যনটো ল'ব লাগিব। চেণ্টাৰ ডায়মিটাৰ পালে চেণ্টাৰ পইণ্টটো আৰু ডায়মিটাৰৰ ডাইমেনশ্যনটো পালে চেণ্টাৰ ডায়মিটাৰ অপশ্যনটো ল'ব লাগিব। যদি দুটা পইণ্টক জইন কৰি পেলাই আপোনালোকে চাৰ্কেল আঁকিব বিচাৰে দুটা পইণ্ট, তেতিয়া 2 পইণ্ট চাৰ্কেল ল'ব লাগিব। 3 পইণ্ট চাৰ্কেলো তেনেকুৱাই, যদি তিনিটা পইণ্ট জইন কৰি পেলাই চাৰ্কেলটো ল'ব বিচাৰে তেতিয়া আপোনালোকে 3 পইণ্ট চাৰ্কেল চিলেক্ট কৰিব লাগিব আৰু তেনেকৈ পিছৰ দুটাও একেই। অপশ্যনকেইটা মই দেখুৱাই আছোঁ, গম পাব। আৰু এটা কথা বহুত ইয়াত ভাল যে আপোনালোকে যেতিয়া এই চাৰ্কেলটোৰ চেণ্টাৰটোৰ যিকোনো এটা অপশ্যনৰ ওচৰলৈ যাব, এতিয়া ধৰক মই চাৰ্কেলটো তেনেকৈ ক্লিক কৰাৰ পিছত এই চেণ্টাৰ ৰেডিয়াছটোৰ ওচৰলৈ গৈছোঁ। ইয়াত আপোনালোকৰ অট'মেটিকলি চাৰ্কেলটোৰ এটা ডায়েগ্ৰাম এটা আপোনালোকে দেখিবলৈ পাব। কেনেকৈ ফাৰ্ষ্ট পইণ্ট কোনটো হ'ব, ছেকেণ্ড পইণ্ট কোনটো হ'ব, ছফ্টৱেৰটোতে দেখাই থাকে। আপোনালোকৰ আইডিয়া এটা পাই যাব যে আমি কোনটো ফাৰ্ষ্ট পইণ্ট মানে চেণ্টাৰ পইণ্টটো ফাৰ্ষ্ট ল'ব লাগিব, ছেকেণ্ডটো আমি ৰেডিয়াছটো দিব লাগিব। তেনেকৈ আমি যিটো অপশ্যন লাগে সেইটো অপশ্যনৰ ওপৰত গৈ পেলাই জাষ্ট কাৰ্চাৰডাল ৰাখিলেই হ'ল, ক্লিক নকৰিব। তেতিয়া আপোনালোকে গম পাই যাব যে আমাৰ চাৰ্কেলটো কেনেকুৱা ধৰণৰ হ'ব বা কেনেকুৱা ডায়েগ্ৰামত আমি এই অপশ্যনটো ইউজ কৰিব পাৰিম। এটা এটাকৈ আমি আজি চাই যাওঁ। এতিয়া ৰেডিয়াছ মানে হ'ল আপোনালোকে হয়তো জানেই সকলোৱে যে আমি চাৰ্কেল এটাৰ চেণ্টাৰ পইণ্টৰ পৰা ইয়াৰ যিকোনো এটা পইণ্টলৈ যদি এটা ডাইমেনশ্যন দিওঁ সেইটোক কোৱা হয় চেণ্টাৰ ৰেডিয়াছ। তো আমি যেতিয়া চেণ্টাৰ ৰেডিয়াছ অপশ্যনটো ল'ম তেতিয়া আমি এই ডাইমেনশ্যনখিনি ইয়াত ডিফাইন কৰিম, এই ডাইমেনশ্যনখিনি। আৰু যেতিয়া আমি চেণ্টাৰ ডায়মিটাৰ অপশ্যনটো ল'ম, যদি আমাৰ ড্ৰয়িং এটাত এই ডায়মিটাৰটো ডিফাইন কৰি থোৱা আছে, তেতিয়া আমি এই ডায়মিটাৰটো আমি যদি ডায়মিটাৰৰ ডাইমেনশ্যনটো দিয়া আছে তেতিয়াহ'লে আমি চেণ্টাৰ ডায়মিটাৰ চাৰ্কেলটো ল'ম। এতিয়া চাওক মই কেনেকৈ আঁকিম। চাৰ্কেল ধৰক আমাৰ ৰেডিয়াছ দিয়া আছে, একদম সহজ হয়। চেণ্টাৰ ৰেডিয়াছ আমি অপশ্যনটো ল'লোঁ। ইয়াত এতিয়া আমাক কৈছোঁৱে আপোনালোকক সদায় কামাণ্ড প্ৰম্পটোৱে যথেষ্ট সহায় কৰিব। আপোনালোকে কামাণ্ড প্ৰম্পটত পঢ়ি চাব ইয়াত আমাক কি দিছে, কি কৰিব দিছে। প্ৰথমতে চাওক এইটো স্পেচিফাই চেণ্টাৰ পইণ্ট ফৰ চাৰ্কেল অৰ 3 পইণ্ট 2 পইণ্ট এনেকুৱা দিছে। মানে এইকেইটা অপশ্যন আমি কেতিয়া চিলেক্ট কৰিম, যেতিয়া আমি এইকেইটা পিছৰ অপশ্যনকেইটা যদি আমাক লাগে। এতিয়া আমাক নালাগে, এতিয়া আমি চেণ্টাৰ আৰু ৰেডিয়াছ এই অপশ্যনটোৰে চাৰ্কেল আঁকিব গৈছোঁ। গতিকে স্পেচিফাই চেণ্টাৰ পইণ্ট ফৰ চাৰ্কেল বুলি কৈছে, গতিকে আমি এই ৱৰ্ক স্পেচত এটা চেণ্টাৰ পইণ্ট ক্লিক কৰিম। য'ত লাগে আপোনালোকে চেণ্টাৰ পইণ্ট এটা ক্লিক কৰিলে। দেন ইয়াত কৈছে স্পেচিফাই ৰেডিয়াছ অফ চাৰ্কেল। ইয়াত আপোনালোকে কামাণ্ড প্ৰম্পটত গ'লে দেখিব স্পেচিফাই ৰেডিয়াছ অফ চাৰ্কেল। এয়া দেখিছে? গতিকে ইয়াত মই ডাইৰেক্টলি ধৰক ৰেডিয়াছ লাগে মোৰ 100 ইয়াত আপোনালোকে এণ্টাৰ কৰিলে আৰু চাৰ্কেলটো সৰু হৈ গ'ল। এতিয়া মই মাউচৰ ব্যৱহাৰটো কৰোঁতে ভিডিঅ'টোত দেখাইছিলোঁৱে কেনেকৈ সৰু হৈ গ'লে ডাঙৰ কৰিব লাগিব। চকাটোৰ ওপৰত ডাবল ক্লিক কৰিব। আপোনালোকে এবাৰ মাউচ ইউজৰ ভিডিঅ'টো ভালকৈ চাই ল'ব। মাউচটোৰ ইউজটো ইয়াত বহুত দৰকাৰ। এইটো হ'ল চাৰ্কেল চেণ্টাৰ ৰেডিয়াছ। এতিয়া ইয়াৰ ওপৰত মই ডাবল ক্লিক কৰি পেলাই চাৰ্কেলটো চাব পাৰোঁ। ডাবল ক্লিক কৰিলে ইয়াত দেখাই দিছে চাওক চেণ্টাৰ ৰেডিয়াছ 100। তেনেকৈ মই ইয়াৰ পৰা যদি ডাইৰেক্টলি চিলেক্ট কৰোঁ, ডায়মিটাৰ দিয়া আছে ধৰক মোক ড্ৰয়িংটোৰ, তো চেণ্টাৰ ডায়মিটাৰ। ইয়াত যদি মই চেণ্টাৰ পইণ্ট ল'লোঁ, দেন ডায়মিটাৰ। যদি এতিয়া ডায়মিটাৰ আমাক ইয়াত কামাণ্ড প্ৰম্পটত কৈছে ডায়মিটাৰ ডিফাইন কৰক, তেতিয়া আমি ইয়াত 100 দিলোঁ।
ধৰক এতিয়া মই 100 ডায়ামিটাৰৰ এটা চাৰ্কেল আঁকিছোঁ আগৰটো মোৰ চেণ্টাৰ ৰেডিয়াছটো 100 আছিলে এতিয়া ডায়ামিটাৰ 100 আছে তো চাৰ্কেলটো সৰু হৈ গ'ল তাৰমানে ইয়াৰ পৰা এতিয়া ইয়াৰ পৰা ইয়ালে বা চেণ্টাৰৰ মাজেদি এডাল যিটো আইন আঁকো সেইটো ডায়ামিটাৰ হয় সেইটো গতিকে এইটো 100 হৈ গ'ল গতিকে সৰু হৈ যাব ইয়াত আকৌ আধাটোহে ডায়ামিটাৰ ৰেডিয়াছটোহে 100 আছিলে গতিকে এই চাৰ্কেলটো ডাঙৰ হৈছে গতিকে এইটো হ'ল ইয়াৰ ওপৰতো আমি ইয়াত ডাবল ক্লিক কৰি চাব পাৰোঁ এয়া চাওক ডায়ামিটাৰ 100 আৰু চাৰ্কেলটো অট'মেটিকলি ৰেডিয়াছ 50 এইটো লৈ ল'ব বুজি পাইছে এইটো হ'ল চেণ্টাৰ চাৰ্কেল চেণ্টাৰ ৰেডিয়াছ বা ডায়ামিটাৰ দিয়া থাকিলে বা আপোনালোকে যদি ধৰক ডাইৰেক্ট কীবৰ্ডত চি এণ্টাৰ কৰিলে তেতিয়া ইয়াত আপোনালোকক ক'ব স্পেচিফাই চেণ্টাৰ পইণ্ট অফ চাৰ্কেল ল'লোঁ এতিয়া চাওক আপোনালোকে চি এণ্টাৰহে কৰিছে চেণ্টাৰ ৰেডিয়াছ বা চেণ্টাৰ ডায়ামিটাৰ অপশ্যনটো চিলেক্ট কৰা নাছিলে ডাইৰেক্ট ইয়াৰ পৰা গৈ গতিকে চি এণ্টাৰ কৰি পেলাই গ'লেও বা এনেও গ'লেও আপোনালোকে ইয়াত চাব পাৰে চাওক দেখাইছে ন স্পেচিফাই ৰেডিয়াছ অফ চাৰ্কেল অৰ ডায়ামিটাৰ দেখাইছে নহয় যদি বোলে নহয় মোক ৰেডিয়াছ নহয় ড্ৰয়িংটোত মোৰ ডায়ামিটাৰহে দিয়া আছে তেতিয়া আপোনালোকে কি কৰিব এনেকৈ গৈ জাষ্ট কাৰ্চাৰডালৰ ওপৰত গৈ ডায়ামিটাৰটোত ক্লিক কৰিব এতিয়া যিবোৰ নতুন ভাৰ্জন 2013-14ৰ পৰা আমাৰ আগতে আমি এনেকৈ ল'ব পাৰোঁ মানে ডায়ামিটাৰ ইয়াতে ক্লিক কৰি দিব পাৰোঁ আগৰ পুৰণা ভাৰ্জনবোৰত আমি আকৌ চি এণ্টাৰ কৰি ডি এণ্টাৰ ডায়ামিটাৰৰ কাৰণে ডি এণ্টাৰ কৰিব লাগিছিলে কিন্তু এতিয়া নালাগে এতিয়া আপোনালোকে জাষ্ট ইয়াৰ ওপৰত গৈ ডায়ামিটাৰ কামাণ্ড প্ৰম্পটত ডায়ামিটাৰ ক্লিক কৰিলে ইয়াতো আপোনালোকে এতিয়া আকৌ সুধিব স্পেচিফাই ডায়ামিটাৰ অফ চাৰ্কেল তাৰমানে মোৰ ধৰক ড্ৰয়িংটোত ৰেডিয়াছ দিয়া নাছিলে ডায়ামিটাৰ দিয়া আছিলে গতিকে মই ডায়ামিটাৰ চিলেক্ট কৰিলোঁ আৰু ডায়ামিটাৰ পইণ্টটোৰ ওপৰত গৈ এতিয়া মই চাৰ্কেলটোৰ ডায়ামিটাৰ ধৰক দি দিলোঁ 500 এণ্টাৰ ইয়াত আমাৰ চাৰ্কেলটো আঁকিব পাৰিলোঁ আৰু এনেকৈ গৈ পেলাই ইয়াত আমি ডাবল ক্লিক কৰি পেলাই চাৰ্কেলটো গৈছোঁ যে ইয়াত আমি চেঞ্জো কৰিব পাৰোঁ ডাবল ক্লিক কৰি ইয়াত গৈ পেলাই ধৰক 250 লাগে এণ্টাৰ দেখিছেনে চাৰ্কেলটো অট'মেটিকলি চেঞ্জ হৈ গ'ল চাৰ্কেলটো আমি এনেকৈ চাৰ্কেলৰ ডায়ামিটাৰটো চেঞ্জ কৰিব পাৰোঁ ডাইমেনশ্যনটো চেঞ্জ কৰিব পাৰোঁ কিন্তু আমি লাইনত নোৱাৰোঁ দেই লাইন এডাল প্ৰথমতেই আমি ডাইমেনশ্যন দি পেলাই আঁকি ল'ব লাগিব এইটো হৈ গ'ল চেণ্টাৰ ৰেডিয়াছ বা চেণ্টাৰ ডায়ামিটাৰ যদি ডাইমেনশ্যনটো দিয়া থাকে তেতিয়া আপোনালোকে এনেকৈ আঁকিব নেক্সট চাওক 2 পইণ্ট চাৰ্কেল আৰু 3 পইণ্ট চাৰ্কেল 2 পইণ্ট এতিয়া ধৰক ড্ৰয়িং এটা আছে ড্ৰয়িংটোত আমাৰ চেণ্টাৰ পইণ্টটো দিয়া নাই আৰু ৰেডিয়াছ বা ডায়মিটাৰে একো দিয়া নাই কিন্তু আমি গম পাইছোঁ যে চাৰ্কেলটো দুটা পইণ্টৰ মানে চাৰ্কেল দুটা পইণ্টক জইন কৰিছে চাৰ্কেলটোৱে আৰু কৈ দিছোঁ যে এইটো চাৰ্কেলটো দুটা পইণ্টক জইন কৰিলে মানে সেই পইণ্ট দুটা চাৰ্কেলটো অট'মেটিকলি ডায়মিটাৰ হৈ যাব গতিকে আপোনালোকে 2 পইণ্ট চিলেক্ট কৰিব 2 পইণ্ট চিলেক্ট কৰি পেলাই যিকেইটা পইণ্টক লাগে ধৰক এতিয়া মই ইয়াত চিলেক্ট কৰিছোঁ এইটো পইণ্ট আকৌ এইটো পইণ্ট এই দুটা চৰি আকৌ এবাৰ দেখাই দিছোঁ 2 পইণ্ট চাৰ্কেল ল'লে ইয়াত ক্লিক কৰিলে আৰু ইয়াত ক্লিক কৰিলে অট'মেটিকলি এই দুটা চাৰ্কেল হৈ গ'ল এতিয়া এই ডায়মিটাৰটো কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ যিমানটো ডিষ্টেঞ্চ আছিলে সেইটো অট'মেটিকলি ডায়মিটাৰ হৈ যাব যিকোনো দুটা পইণ্টক আপোনালোকে চিলেক্ট কৰিব পাৰে আৰু যদি কেতিয়াবা এটা পইণ্ট পাইছে আৰু ডায়মিটাৰটো পাইছে ধৰক এটা পইণ্ট চাৰ্কেলটোৰ চেণ্টাৰটো পোৱা নাই মনত ৰাখিব ভালকে বুজি ল'ব চাৰ্কেলটোৰ চেণ্টাৰটো পোৱা নাই কিন্তু আপোনালোকে এটা পইণ্ট পাইছে আৰু ডায়মিটাৰটো দিয়া আছে ধৰক এতিয়া মই 2 পইণ্ট ল'লোঁ এতিয়া এটা চাৰ্কেলটোৱে মোৰ ইয়াত আপোনালোকে গম পাই যে চাৰ্কেলটো এটা পইণ্ট ইয়াত আছে আৰু ডায়মিটাৰটো গম পায় ইয়াত ক্লিক কৰিলে আৰু এতিয়া মই ইয়াত এই ছেকেণ্ড পইণ্টটোৰ ডাইমেনশ্যনটো যদি জানো মানে ডায়মিটাৰটো যদি জানো ছেকেণ্ড পইণ্টটো যদি মই ডাইৰেক্ট ক'তো ক্লিকো কৰিব পৰা নাই কিন্তু মই ডায়মিটাৰটো যদি জানো তেনেহ'লে মই ইয়াত ধৰক 250 ডায়মিটাৰ এনেকৈ কামাণ্ড প্ৰম্পটত আপোনালোকে ইয়াত ক'লেও দেখিব কামাণ্ড প্ৰম্পটত দিছে ছেকেণ্ড এণ্ড পইণ্ট অফ চাৰ্কলছ ডায়মিটাৰ তো ছেকেণ্ড এণ্ড পইণ্টটো নিদি আমি ডায়মিটাৰটো দিব পাৰোঁ ইয়াত আপুনি 250 এণ্টাৰ গতিকে এটা পইণ্ট চাৰ্কলটোৰ ইয়াত হ'ল মানে চাৰ্কলটোৱে ইয়াত এটা পইণ্ট চিলেক্ট কৰি আছিলে পইণ্ট টাচ কৰিছে আৰু ইয়াৰ ডাইমেনশ্যনটো হ'ল 250 আমি এই চাৰ্কলটোত কি হৈছিলে চেণ্টাৰটো ক'ত আছিলে আমি নেজানিছিলোঁ গতিকে আমি 2 পইণ্ট চাৰ্কেল এনেকৈ আঁকিব পাৰোঁ আপোনালোকে প্ৰেক্টিচ কৰিব আৰু মই ড্ৰয়িং কৰাম পিছত লাহে লাহে এইবোৰ গোটেই অপশ্যনবোৰ দি পেলাই মই ড্ৰয়িং কৰাম
তেতিয়া আপোনালোকে নিজে নিজে গম পাই যাব কেনেকৈ এই অপশ্যনবোৰ ব্যৱহাৰ হয় এইবাৰ চাওক 3 পইণ্ট সাৰ্কেল 3 পইণ্ট সাৰ্কেলটো এনেকৈ ইয়াত আপুনি ডায়মিটাৰ বা চেণ্টাৰ পইণ্ট একো নাজানে ক'ত আছে একো নাজানে জাষ্ট গম পাইছে যে এটা সাৰ্কেল আঁকিব লাগে যিটো সাৰ্কেলে তিনিটা পইণ্টক মানে কাটিছে তিনিটা পইণ্ট আছে সাৰ্কেলটোৰ এই তিনিটা পইণ্ট ধৰক ফাৰ্ষ্ট পইণ্ট সেকেন্ড পইণ্ট আৰু থাৰ্ড পইণ্ট তো পইণ্ট কেইটা সিলেকশ্যনৰ ওপৰত আপোনাৰ সাৰ্কেলটো অটোমেটিকলি লৈ ল'ব আৰু কেনেকৈ ধৰক ক'ত সিলেক্ট কৰিছে সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব আকৌ এবাৰ চাব 3 পইণ্ট সাৰ্কেল ললো মই ধৰক মই এইটো এটা পইণ্ট লৈছো এইটো এটা পইণ্ট লৈছো আৰু ধৰক এইটো এটা পইণ্ট লৈছো গতিকে এই সাৰ্কেলটোৱে এই তিনিটা পইণ্টৰ মাজেদি এনেকৈ এটা ড্ৰয়িং সাৰ্কেলটো ফৰ্ম হৈছে তিনিটা পইণ্টক টাচ কৰি পেলাই যিকোনো তিনিটা পইণ্ট হ'ব পাৰে এই পইণ্ট কেইটা কোনোবাই পইণ্ট হিচাপেও ক্ৰিয়েট কৰি থ'ব পাৰে কিবা অবজেক্টকো ই ক্ৰছ কৰি যাব পাৰে যেতিয়া ড্ৰয়িং কৰিব তেতিয়া নিজে নিজে গম পাই যাব আপোনালোকে নেক্সটটো চাব 10 ৰেডিয়াছ 10 মানে ইয়াত বুজাইছে টেনজেণ্ট মই কৈছোৱেই কাৰ্চাৰডাল ওপৰলৈ নিলে জাষ্ট ওপৰলৈ নিব দেখিবই আপোনালোকে কেনেকুৱা ধৰণৰ সাৰ্কেলটো ফৰ্ম হ'ব পাৰে টেনজেণ্ট ৰেডিয়াছ এই সাৰ্কেলটো কোৱা হয় মানে শৰ্ট ফৰ্মত ইয়াত লিখা আছে 10 বুলি টেনজেণ্ট মানে হ'ল কি যেতিয়া এটা সাৰ্কেলে এটা অবজেক্টক জাষ্ট টাচ কৰি পেলাই পাৰ হৈ যায় যিটো অসমীয়াত স্পৰ্শক বুলি কোৱা হয় গতিকে এটা সাৰ্কেল আঁকিব লাগে ধৰক আপোনাৰ ড্ৰয়িংটো আপুনি চালে তাত দেখিছে যে দুটা অবজেক্টক টাচ কৰিছে আৰু ৰেডিয়াছটো দিয়া আছে তেতিয়া আমি সাৰ্কেলটো ইয়াত এনেকৈ এই অপশ্যনটো সিলেক্ট কৰিব লাগিব তেতিয়া আপুনি 2 পইণ্ট বা চেণ্টাৰ ডায়মিটাৰ চেণ্টাৰ ৰেডিয়াছ এইবোৰ ল'লে নহ'ব কাৰণ আমি চেণ্টাৰ পইণ্টটো ক'ত আছে নাজানো ইয়াত আমি গম পাইছোঁ যে দুটা সাৰ্কেলকহে টাচ কৰি গৈছে আৰু ৰেডিয়াছটো ড্ৰয়িংটোৰ দিয়া থাকিব লাগিব এতিয়া আমি ধৰক ইয়াত টেনজেণ্ট ৰেডিয়াছ অপশ্যনটো লৈছোঁ এতিয়া ধৰক সাৰ্কেলটো ইয়াত টাচ কৰিছে আৰু ইয়াত টাচ কৰিছে ঠিক আছে আৰু সাৰ্কেলটোৰ ইয়াৰ ভিতৰৰ ৰেডিয়াছটো দিয়া থাকিব লাগিব ঠিক আছে আৰু এটা কথা কৈ থওঁ এই ড্ৰয়িংটো ৰেডিয়াছটো পাৰফেক্টলি দিয়া থাকিব লাগিব এতিয়া ধৰক মই এটা ডাইমেনশ্যন নিজে লৈ লৈছোঁ 200 ধৰক ৰেডিয়াছৰ সাৰ্কেল এটা এতিয়া চাওক সাৰ্কেলটো মোৰ নাহিলে দেখিছেনে কিয় নাহিলে গম পাইছেনে কাৰণ মই নিজে ধৰি লৈছোঁ এতিয়া এই সাৰ্কেলটো আৰু এই সাৰ্কেলটোক টাচ কৰি 200 ৰেডিয়াছৰ সাৰ্কেল এটা পচিবল হ'ব লাগিব বুজি পাইছে মানে সাৰ্কেল এটা ইয়াত যিটো সাৰ্কেল হ'ব সেই সাৰ্কেলটো ৰেডিয়াছটো 200 পচিবল হ'ব লাগিব ইয়াৰ মাজৰ ডিষ্টেঞ্চ যদি 10 আছে আমি নাজানো যদি 10 আছে তানো ইয়াত এই দুটা সাৰ্কেলক টাচ কৰি জানো টেনজেণ্ট মানে 200 ৰেডিয়াছৰ সাৰ্কেল এটা হ'ব নহ'ব গতিকে একচুৱেলি আমি পাৰফেক্ট ডাইমেনশ্যনটো জানিব লাগিব ইয়াত এতিয়া মই চাই থৈছিলোঁ ইয়াত টেনজেণ্ট মই 220 দি দিছোঁ 220 এণ্টাৰ নাই এইবাৰো লোৱা নাই এই সাৰ্কেলটোৰ ডাইমেনশ্যনটো কিমান আছে মই এবাৰ চাই লৈছোঁ এতিয়া চাওক ইয়াৰ ৰেডিয়াছটো আছে 481 দেখিছেনে তাৰমানে ইমান ডাঙৰ সাৰ্কেল এটা হৈ আছে 481 ৰেডিয়াছৰ তো ইয়াতো ধৰক এপ্ৰক্সিমেট সিমান ডাঙৰ সাৰ্কেল এটাই হ'ব গতিকে 200 ৰেডিয়াছৰ সাৰ্কেলটো ইয়াত মোৰ পচিবল হোৱাই নাই গতিকে মই অকণমান সাৰ্কেলটোৰ ৰেডিয়াছটো বেছিকৈ দিব লাগিব আৰু মই বাৰে প্ৰতি কৈছোঁ যে এইটো ড্ৰয়িংটোত আপোনালোকক দিয়া থাকিব আপোনালোকে জাষ্ট অপশ্যনটো মানে এইটো অপশ্যন যে সিলেক্ট কৰিব লাগিব সেই কথাটো আপোনালোকে জানিব লাগিব এতিয়া ধৰক মই ইয়াত দি দিছোঁ টেনজেণ্ট ৰেডিয়াছটো দি দিছোঁ 400 আৰু অলপ বেছি দিব লাগিব টেনজেণ্ট ধৰক মই 500 মানৰ ৰেডিয়াছৰ দি দিছোঁ দেখিছে এতিয়াহে সাৰ্কেলটো পচিবল হৈছে ইয়াত আৰু সাৰ্কেলটোৱে কি কৰিছে ইয়াক টেনজেণ্ট কৰি গৈছে আৰু ইয়াক টেনজেণ্ট কৰি গৈছে টাচ কৰি গৈছে 2 পইণ্ট আৰু টেনজেণ্টৰ মাজত কনফিউজ নহ'ব 2 পইণ্টত আমাৰ পইণ্টটো স্পেচিফিক মানে ধৰক অলপ ভিডিঅ'টো লং হ'ব পাৰে কিন্তু আপোনালোকে কথাটো অকণমান ভালকৈ বুজি ল'ব তেতিয়া আপোনালোকৰ ড্ৰয়িঙত অপশ্যনটো চিলেক্ট কৰিবলৈ দিগদাৰ নহয় এই 2 পইণ্টত কি হৈছিলে মোৰ ইয়াত ৰেডিয়াছটো দিয়া নাছিলে আৰু আমি একদম পইণ্টটো গম পাওঁ যে এই পইণ্টটো আৰু এই পইণ্টটোৰ মাজেদি সাৰ্কেলটো গৈছে
গতিকে এইটো আমি দুটা পইণ্ট লৈ ল'লো কিন্তু টেনজেণ্টত কি হৈছে চাৰ্কলটো টাচ কৰিহে গৈছে কোনখিনিত টাচ কৰিব আমি ইমান ধৰি নাজানো ঠিক আছে তো আমি ইয়াত এনেকে এই বস্তুটো ৰেডিয়াছটো ইয়াত পাৰফেক্টলি জানিব লাগিব আৰু চাৰ্কল দুটাক টাচ কৰিহে যাব লাগিব তেতিয়াহে আমি এই অপশ্যনটো টেনজেণ্ট ৰেডিয়াছ চাৰ্কলটো এই অপশ্যনটো চিলেক্ট কৰিব পাৰিম নেক্সটটো হৈছে টেনজেণ্ট টেন বুলি লিখা আছে তো ইয়াত আপোনাৰ তিনিটা অবজেক্টক টাচ কৰি পেলাই চাৰ্কলটো যাব টেন এতিয়া আমি এইটো অপশ্যন চিলেক্ট কৰিলোঁ মানে টেনজেণ্ট তাৰমানে আমাক তিনিটা পইণ্ট লাগিব এই তিনিটা পইণ্ট যিকোনো অবজেক্ট হ'ব পাৰে লাইন হ'ব পাৰে চাৰ্কল হ'ব পাৰে বেলেগ বা আপোনালোকে কিবা আৰ্ক যদি পিছত মই দেখাম আৰ্ক আঁকি থৈছে যিকোনো অপশ্যন হ'ব পাৰে তো ইয়াত আমি টেনজেণ্ট লৈছোঁ আৰু ইয়াত এনেকৈ ওচৰলৈ আহিলে আপোনালোকে ইয়াত আহিয়ে যাব চাওক ডিফল্ট টেনজেণ্ট বুলি আহিয়ে যায় তো ইয়াত আমি টেনজেণ্ট এটা চাৰ্কল চিলেক্ট কৰিছোঁ টেনজেণ্ট দুটা চাৰ্কল চিলেক্ট কৰিছোঁ আৰু টেনজেণ্ট 3 নম্বৰ তো এই চাৰ্কলটো যিটো থাৰ্ড এই চাৰ্কলটো ফৰ্ম হ'ল এই চাৰ্কলটোৱে এই তিনিটা অবজেক্টক টাচ কৰি পেলাই ফৰ্ম হৈছে আকৌ যদি আমি এই চাৰ্কলটো এতিয়া এই তিনিটা চাৰ্কলকহে টাচ কৰিলোঁ এই চাৰ্কলটোক যেনিবা টাচ নকৰি পেলাই চিলেক্ট কৰি পেলাই ডিলিট কৰিবতো জানেই ডিলিট কৰিবলৈ হ'লে চিলেক্ট কৰিব আৰু কীবৰ্ডত ডিলিট অপশ্যনটো টাইপ কৰিব ক্লিক কৰিব বা ৰাইট ক্লিক কৰি ইৰেজ এতিয়া যদি মই এতিয়া চাৰ্কল তিনিটাহে লৈছিলোঁ মই চাৰ্কল তিনিটা নল'বও পাৰোঁ ধৰক মই এই লাইনডালকো টাচ কৰিছে চাৰ্কলটোৱে টেনজেণ্ট তো আপোনালোকৰ ড্ৰয়িংটো চাই ল'ব যে ড্ৰয়িংটোত কি দিয়া আছে সেইমতে অপশ্যনটো চিলেক্ট কৰিব আৰু মই ইয়াৰ উদাহৰণসহ ড্ৰয়িং কিছুমান লৈ আহি আছোঁ অতি সোনকালে তেতিয়া আপোনালোকৰ এই কনচেপ্টবোৰ ভালকৈ ক্লিয়াৰ হৈ যাব কিন্তু তাৰ আগতে মই দুটামান কামাণ্ড শিকাই লৈছোঁ যিকেইটা মানে আমাক বহুত বেছি প্ৰয়োজনীয় হয় ড্ৰয়িংবোৰ কৰিবলৈ সেই কামাণ্ডকেইটা জানিলে আপোনালোকে লাহে লাহে সৰু সুৰা ড্ৰয়িং কৰিব পৰা হৈ যাব আৰু আপোনালোকে প্ৰথমৰ পৰা ভিডিঅ'বোৰ চাই গৈ পেলাই এফালৰ পৰা প্ৰেক্টিচ কৰি যাব মই আপোনালোকক গেৰাণ্টি দিছোঁ যে আপোনালোকে অট'কেডটো বহুত ভালকৈ শিকি যাব মাত্ৰ ভিডিঅ'বোৰ স্কিপ নকৰাকৈ গোটেইখিনি প্ৰেক্টিচ কৰি যাব আশা কৰোঁ বুজি পাইছে আজিখিনি কিবা যদি কনফিউজন থাকে মোক কমেণ্ট বক্সত জনাব ধন্যবাদ